Hey friends, my name is Kaiba Chandika. আৰু আজি মোৰ মাও আছে। হাই আজি আমি দুয়ো পুনৰ এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছো। আজি আমি এনেকুৱা বস্তু এটা ৰেচিপি বনাম যেটো খাই সকলোৱে ভাল পায়। যদি আপুনি অসমীয়া মানুহ হয় সেইটো নিশ্চয় ভাল পায়। Friends, কলগছ হাতীৰ ফেভাৰিট ডিশ হয় আৰু কয় নহয় কল খালে বল আহে হাতীৰ সমান বল আহে মানে পানী যে ডাইলগটো আৰু মানে আৰু এইটো খালে সেইকাৰণে বল আহিব আপোনালোকেও খাব এইটো মজা লাগে। চাওঁ যে মাৰা কাটি আছে এইখিনি মই মানে বটি দি কাটিব নাজানো সেইকাৰণে চুৰি দিয়ে নেকি দিওঁ বটি দি কাটিলে মানে মোৰ আঙুলি কাটি যে টেষ্ট ওলাই যায় সেইকাৰণে মই চুৰি বেষ্ট এনেকৈ লওঁ তাৰপিছত দেখাই দিছোঁ এনেকৈ লওঁ এনেকৈ সৰুকৈ এনেকৈ কাটি যাওঁ বহুত সহজ বটি দি কাটিতকৈ সহজ লাগে মানে ডাইৰেক্ট কাটি লৈ সেই ফ্ৰেণ্ডছ আৰু মই দেখাইছোঁ আপোনালোক এনেকৈ দিলে হ'ল তাৰপিছত দাড়ি হেৰি কৰি দিলে হ'ল এনেকৈ দিব তেনেকৈ ল'ব সৰুকৈ এনেকৈ কাটি দিব মছলা কিমান হৈ গ'ল এটা পিছত দিয়ে কিমান হৈছে ন বহুত হৈছে আৰু এতিয়া চাউল কাটি দিছোঁ অলপ ডাঙৰ থাকিলে আপোনাৰ সিজি যায় ঠিক আছে মই দেখাইছোঁ এতিয়া তৈয়াৰী হৈ যায় মোৰ কলপচলা কাটা হ'ল এতিয়া আহক আপোনালোকক কি লাগিব দেখুৱাম পোলা পোলা এয়া চাওক কলপচলা আমাৰ কলপচলা বনাব লাগে কাৰণে কি লাগে জলকীয়া লাগে এয়া জলকীয়া আৰু নিমখ অকণমান হালধি আৰু আদা আৰু নহৰু পিঁয়াজ মচুৰ দাইল অকণমান লাগিব মচুৰ দাইলটো দিলে বস্তুটো মিহি হয় পচলাটো মিহি হয় আৰু এইখিনি পচলা কাটি উলিয়ালোঁ এতিয়া ফাৰ্ষ্ট আমি আদা নহৰুখিনি থেতেলি ল'ব লাগিব সেইখিনি কৰি লওঁ তাৰপিছত আমি বনাওঁ তোমাৰ ভৰিখন আনা ভৰিখন মানে তোমাৰ কোনখন সি মানে লগ নাপায় নহয় এনেকৈ উঠিব এতিয়া এইটো এয়া কেৰাহীটো আমাৰ গৰম হৈছে এতিয়া অকণমান আমি তেল দি দিম ইয়াতে দিয়ক অলপ দিয়া চব গৰম হৈ গৈছে মানে একদম চব কেৰাহী পুৰা গৰম একদম মজা লাগিছে আজি তো মজা এতিয়া ফাৰ্ষ্টতে আমি পিঁয়াজখিনি দিলোঁ পিঁয়াজ ওইটো পৰি যাব এইখিনি পিঁয়াজ ভাজি দিব ঠিক আছে নেক্সট আমি আদা নহৰু দিম গোটেইখিনি দি দিবা ঠিক আছে তো অলপমান লাষ্ট আছে আপোনাৰ দনাটো ভাল লাগিছেনে তাক দেখাইছোঁ নহ'লে অসমীয়া ট্ৰেডিশ্যনেল বস্তুবিলাক পাহৰি যাব যে আগতে যেতিয়া খানা আছিল বিয়া আছিল দিব গৈছোঁ তেতিয়া এনেকুৱা দনা তাত খাব গৈছিল এই কাগজৰ পাতবিলাক মাতি দিছিল এনেকুৱা দনাতে খাইছিল নহ'লে কমেই নাপাব কি দনা আমি বনাব নাজানো এনেকৈ অকণমান দেখাত তেনেকৈ কৰি দিছোঁ আৰু তো ফ্ৰেণ্ড এতিয়া মই এইখিনি লাগিব আৰু মই কুকিং কৰি বহুত ভাল পাওঁ বহুত ভাল পায় কিন্তু এই জলকীয়াটো দিয়া এতিয়া আমি জলকীয়া দিম দেই জলকীয়াটো দি দিয়া আৰু এতিয়া এই জলকীয়াটো দিম দুটা জলকীয়া আপুনি যদি বেছি জ্বলা ভাল পায় বেছি দিব পাৰে অকণমান পাৰি থাকা মই দিয়া নাই পচলা খাই খাই বহুত ভাল লাগে আপোনালোকে নিশ্চয় বহুত ভাল পায় পচলা বহুত দেৰিকৈ এতিয়া পিঁয়াজখিনি ভজা হৈ গৈছে এতিয়া আমি দালিখিনি দিম দালিখিনি অকণমান ভাজি ল'ম ভালকৈ ৰাখি দিয়া আৰু অলপমান আছে মই এইখিনি লাগি দিম মই মাষ্টাৰ চেফ পাইব তুমি পচলাৰে ঠিকছে ভাত খাব লাগিব এতিয়া মই অকণমান লাৰি দিয়া তুমি লাৰি দিবা নেকি আৰু ইয়াত চানচানি দিয়া যে মই সদায় মোকে ৰান্ধি দিবা এনেকুৱা দেখা আৰু জনা ভাজিখিনি তলত পৰি গ'ল পেলালা মই আজি তোমাৰ এইখন বনাতে ভাত দিম দিবা ভাত দিব নেকি তাতে এতিয়া আমি মেইন বস্তুটো পচলাখিনি ইয়াতে দি দিম মই দিম এয়া ধৰিছোঁ এয়া দিছোঁ এয়া ধৰিছোঁ এয়া ধৰিছোঁ কামটো কৰি যাব এয়া ধৰিছোঁ এয়া দিছোঁ মজা লাগি থাকে ধৰি ইয়াতে এতিয়া অকণমান আমি ভাজি ল'ম এতিয়া মই পচলাখিনি অকণমান বনাই থৈ দিম আৰু এইখিনি সময় এই ব্ৰেকত আমাৰ কাব্য অকণমান ডেন্স কৰিব পিছত পুনৰ আহিলোঁ এতিয়া আমি আৰু অকণমান লাৰি দিওঁ পচলাখিনি অকণমান পানী দিব পচলা গছডাল গছত পানী থাকে যে সেই পানীবিলাক ওলাই যাব এতিয়া তুমি দিয়া অকণমান হালধি ইমান লাগি এক চামুচ অ'কে থেংক ইউ এতিয়া তুমি দিয়া কি আছে নিমখ যিটো মেইন বস্তু নে এইটো কি
খাদ্যৰ মেইন বস্তু অকণমান ভাজিব লাগিব ভালদৰে আৰু অলপ ব্ৰেক লৈ আহোঁ এতিয়া আমাৰ এইখিনি প্ৰায় ভাজা হৈ গৈছে এতিয়া আমি যিখিনি খাৰ থৈছিলোঁ সেইখিনি আছে আজি আপোনাৰ ফ্ৰেণ্ড আছে না তেতিয়া শ্বেয়াৰ কৰি দিব আৰু মই সাবস্ক্ৰাইবটো বাঢ়াই দিব দেই খাৰটো দি আমি অকণমান পানী দিম কিয় পানী লৈ আহা হেল্ল' পানী দে দে এনেকৈ সৰু বাচ্ছা দুটা ঘৰত থাকিলে তেতিয়া আমাক খটুৱাই থাকিব লাগে ভাল পাওঁ ইমান পানী দে পানীখিনি দি দিয়ে এতিয়া পানীখিনি দিলে যিখিনি দালি আছে সেইখিনি ভালদৰে গলি যাব গলি যায় গোটেই এনেকুৱাই ধুনীয়া মিহি হ'ব তেওঁ এনেকুৱা পৰা এনেকুৱাই গ'ল বেয়া গ'ল ভাল কল আছে সেইকাৰণে কলতে প্ৰায় হ'ব হৈছে এই পানীখিনি শুকাই গ'লে সেইখিনি ৰেডি সেয়া চাওক কলপচলাখিনি প্ৰায় ৰেডি কলপচলাত কোনো ধৰণৰ মছলা দিব নালাগে অকল আদা নহৰু সেইখিনি দিয়ে হৈ যায় কোনো ধৰণৰ মছলা দিব নালাগে